নমস্কাৰ মোৰ স্পেচ নেটৱৰ্ক চেনেলটোলে মই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আজি আমি কৃষ্ণ গহ্বৰৰ বিষয়ে আলোচনা কৰিম কৃষ্ণ গহ্বৰ হৈছে এনে এটা বস্তু যিটো আমাৰ বাবে অদৃশ্য পিছে এইটোনো কিয় অদৃশ্য আহক আজিৰ ভিডিঅ'টোত আলোচনা কৰো কৃষ্ণ গহ্বৰ হৈছে এনে এটা বস্তু যাৰ মহাকৰ্ষণিক শক্তি ইমানেই বেছি যে ই ইয়াৰ ওচৰেৰে গৈ থকা পোহৰৰ কণিকাবোৰকো আকৰ্ষিত কৰি লয় পিছে এই অস্বাভাৱিক আৰু আচৰিত বস্তুটোৰ কল্পনানো কোনে কৰিছিল 1799 চনত ফ্ৰান্সৰ গণিতজ্ঞ লাপ্লাছে কৃষ্ণ গহ্বৰৰ দৰে বস্তু এটাৰ কথা চিন্তা কৰিছিল তেওঁ বস্তু এটা কৃষ্ণ গহ্বৰলৈ ৰূপান্তৰিত হ'বলৈ তাৰ ব্যাসাৰ্ধ কিমান হ'ব লাগিব তাৰ বিষয়েও চিন্তা চৰ্চা কৰি এটা সূত্ৰৰ নিৰ্মাণ কৰিছিল 1784 চনত ইংৰাজী বিজ্ঞানী জন মিচেলেও কৃষ্ণ গহ্বৰৰ দৰে বস্তু এটাৰ কথা চিন্তা কৰিছিল পিছে তেওঁলোক দুজনে কৃষ্ণ গহ্বৰ নামটো প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰা নাছিল বেলেগ বেলেগ দেশৰ কেইবাজন বিজ্ঞানীয়ে এই কৃষ্ণ গহ্বৰৰ বিষয়ে চিন্তা চৰ্চা কৰিছিল কৃষ্ণ গহ্বৰৰ তিনিটা মুখ্য গুণ থাকে ভৰ কৌণিক ভৰবেগ আৰু আধান যদি আমি বস্তু এটাৰ ভৰ জানো তেনেহলে আমি বস্তুটোৰ আকাৰ কিমান কৰি পেলালে ই এটা কৃষ্ণ গহ্বৰলৈ ৰূপান্তৰিত হ'ব তাকো গম পাব পাৰিম উদাহৰণস্বৰূপে যদি আমি আমাৰ সূৰ্যটোৰ ওপৰত বল প্ৰয়োগ কৰি ইয়াৰ ব্যাসাৰ্ধ প্ৰায় 3 কিলোমিটাৰ কৰি তুলো তেনেহলে ই এটা কৃষ্ণ গহ্বৰলৈ ৰূপান্তৰিত হ'ব পিছে যদি কৃষ্ণ গহ্বৰ এটাৰ ভৰ সূৰ্যৰ সমান হ'লেও ই অদৃশ্য হৈ থাকে তেনেহলে মহাকাশত সূৰ্যতকৈ লাখ লাখ গুণ ভৰযুক্ত নক্ষত্ৰবোৰনো কিয় আমাৰ বাবে অদৃশ্য নহয় নক্ষত্ৰৰ এটাৰ ভৰ কেন্দ্ৰটো হৈছে ইয়াৰ কেন্দ্ৰভাগটো ইয়াৰ কেন্দ্ৰটো বিভিন্ন গেছৰ তৰপৰ তলত থাকে আৰু আমি জানো বস্তু দুটাৰ মাজৰ মহাকৰ্ষণিক শক্তি কম হয় যেতিয়া ইহঁতৰ মাজৰ দূৰত্ব বেছি হয় গতিকে ইমান ভিতৰত থকা কেন্দ্ৰটোৱে পোহৰৰ কণিকাবোৰক আকৰ্ষিত কৰিব নোৱাৰে আনহাতে কৃষ্ণ গহ্বৰৰ ভৰ কেন্দ্ৰটো হৈছে ইয়াৰ সিঙ্গুলাৰিটি অংশটো আৰু যিহেতু কৃষ্ণ গহ্বৰ এটাৰ আকাৰ বহুত কম হয় সিঙ্গুলাৰিটি আৰু পোহৰৰ কণিকাৰ মাজৰ দূৰত্ব অতি কম হয় গতিকে কৃষ্ণ গহ্বৰ এটাই সহজে পোহৰৰ কণিকাবোৰক আকৰ্ষিত কৰি ধৰি ৰাখিব পাৰে ইভেন্ট হৰাইজন বা স্কোৱাৰচাইল্ড বেৰিয়াৰক কৃষ্ণ গহ্বৰটোৰ বাহিৰা পৃষ্ঠ বোলে ইভেন্ট হৰাইজনে ইয়াৰ ভিতৰত থকা বস্তু আৰু সিঙ্গুলাৰিটিৰ বিষয়ে জনাত সমস্যাৰ সৃষ্টি কৰে প্ৰকৃততে সিঙ্গুলাৰিটিটোহে হৈছে প্ৰকৃত কৃষ্ণ গহ্বৰটো ইয়াৰ ঘনত্ব সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে সৰ্বাধিক আহকচোন এতিয়া আমি কৃষ্ণ গহ্বৰটোৰ কৌণিক ভৰবেগৰ বিষয়ে অলপ আলোচনা কৰোঁ আমি সাধাৰণতে আলোচনা কৰা স্কোৱাৰচাইল্ড ব্লেক হোলবোৰৰ কেৱল ভৰহে থাকে পিছে বিজ্ঞানীসকলে গৱেষণা কৰি উলিয়াইছে যে মহাকাশত থকা প্ৰকৃত কৃষ্ণ গহ্বৰবোৰ কেৰ নিউমেন কৃষ্ণ গহ্বৰহে এই কেৰ নিউমেন কৃষ্ণ গহ্বৰবোৰৰ ধাৰণা ৰয় কেৰৰ ঘূৰ্ণনৰত কৃষ্ণ গহ্বৰ আৰু ৰেজনাৰ আৰু নৰ্থষ্ট্ৰমৰ আধানযুক্ত কৃষ্ণ গহ্বৰৰ পৰা লোৱা হৈছে এই কৃষ্ণ গহ্বৰবোৰৰ আধান কৌণিক ভৰবেগ আৰু ভৰ থাকে পিছে কৃষ্ণ গহ্বৰবোৰৰ আধানৰ পৰা আমি ইহঁতৰ বিষয়ে বৰ বেছি তথ্য লাভ কৰিব নোৱাৰোঁ গতিকে আমি এতিয়া কৃষ্ণ গহ্বৰৰ ঘূৰ্ণনৰ বিষয়েহে আলোচনা কৰিম যদি কৃষ্ণ গহ্বৰটো গঠন কৰা বস্তুটো ঘূৰ্ণনৰত অৱস্থাত আছিল কৃষ্ণ গহ্বৰটোও ঘূৰি থাকিব ইয়াৰ কাৰণ হ'ল কৌণিক ভৰবেগ সদায় সংৰক্ষিত হৈ থাকে এনে ঘূৰ্ণনৰত কৃষ্ণ গহ্বৰবোৰৰ বাহিৰত আৰ্গস্ফিয়াৰ নামৰ এখন ক্ষেত্ৰ থাকে আৰ্গস্ফিয়াৰত থকা সকলো বস্তুৱে কৃষ্ণ গহ্বৰটোৰ লগে লগে ঘূৰি ফুৰে ৰয় কেৰে অনুমান কৰিছিল যে আৰ্গস্ফিয়াৰৰ পৰা বাছি ওলাই অহাটো সম্ভৱ এই পৰিঘটনাটোৰ বাবে ৰজাৰ পেনৰ'জ নামৰ বিজ্ঞানীজনে পেনৰ'জ পদ্ধতি আৱিষ্কাৰ কৰে এই পদ্ধতিত কৃষ্ণ গহ্বৰৰ আৰ্গস্ফিয়াৰত কোনো এটা বস্তু দিয়া হ'ব যাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ শক্তি আছে আৰু ই আৰ্গস্ফিয়াৰত ঘূৰি ফুৰিব আৰু ই দুটা টুকুৰাত ভাগ হৈ যাব এটা টুকুৰাই কৃষ্ণ গহ্বৰটোৰ ভিতৰলৈ সোমাই যাব আৰু আনটো টুকুৰাই আৰ্গস্ফিয়াৰৰ পৰা বাহিৰ ওলাই গুচি আহিব আৰু আমি এই টুকুৰাটোৰ পৰা শক্তি গ্ৰহণ কৰিম ইয়াকে কোৱা হয় পেনৰ'জ পদ্ধতি
পিছে এইখিনিতে এটা প্ৰশ্ন উদয় হ'ব পাৰে যদি কৃষ্ণ গহ্বৰবোৰ আমাৰ বাবে অদৃশ্য তেনেহ'লে আমি সিহঁতৰ উপস্থিতি কেনেধৰণে নিশ্চিত কৰোঁ ইয়াৰ উত্তৰটো হৈছে যদিও আমি কৃষ্ণ গহ্বৰবোৰ দেখা নাপাওঁ আমি যে ইহঁতি কোনো এটা ঠাইত মজুত আছে তাৰ কথা বিভিন্ন প্ৰক্ৰিয়াৰে জানিব পাৰোঁ উদাহৰণস্বৰূপে সাইগ্নাছ X1 প্ৰণালীৰ কথাকে ক'ব পাৰি ইয়াত এটা নীলা ছুপাৰজায়ান্ট নক্ষত্ৰ আছে আৰু আছে এটা অদৃশ্য বস্তু নীলা ছুপাৰজায়ান্ট নক্ষত্ৰটোৱে এই অদৃশ্য বস্তুটোক পৰিভ্ৰমণ কৰি আছে সাইগ্নাছ X1ৰ এই অদৃশ্য বস্তুটো বগা বাওনা বা নিউট্ৰন নক্ষত্ৰ নহয় কাৰণ বগা বাওনা বা নিউট্ৰন নক্ষত্ৰৰ ভৰ 8 সৌৰ ভৰৰ সমান হ'বই নোৱাৰে গতিকে বিজ্ঞানীসকলে অনুমান কৰিছে যে এইটো এটা কৃষ্ণ গহ্বৰ পিছে বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰিছে যে সাইগ্নাছ X1 প্ৰণালীটোৰ পৰা প্ৰচুৰ পৰিমাণে এক্স-ৰে নিৰ্গত হৈ থাকে ইয়াৰ কাৰণ হ'ল এক্ৰিশ্যন ডিস্ক সাইগ্নাছ X1ৰ কৃষ্ণ গহ্বৰটোৱে নীলা ছুপাৰজায়ান্ট নক্ষত্ৰটোৰ পৰা গেছ শোষণ কৰি আছে এইবোৰ গেছে কৃষ্ণ গহ্বৰটোক পৰিভ্ৰমণ কৰি ইয়াৰ ভিতৰলৈ গতি কৰি আছে এই গেছেই এখন এক্ৰিশ্যন ডিস্কৰ সৃষ্টি কৰে এক্ৰিশ্যন ডিস্কৰ পৰা এক্স-ৰে আৰু পোহৰ উৎপন্ন হ'ব পাৰে নক্ষত্ৰপুঞ্জবোৰৰ কেন্দ্ৰভাগত কিছুমান ডাঙৰ কৃষ্ণ গহ্বৰ থাকে এইবোৰৰ এক্ৰিশ্যন ডিস্কবোৰ উজ্জ্বল হয় মেছিয়াৰ 87 নামৰ নক্ষত্ৰপুঞ্জখনৰ কৃষ্ণ গহ্বৰটোৰ এক্ৰিশ্যন ডিস্কৰ ফটো ইতিমধ্যে বিজ্ঞানীসকলে তুলিছে যিটো কক্ষপথত এক্ৰিশ্যন ডিস্ক এখন আৰম্ভ হয় তাক আৰ-স্ক বোলে যেতিয়া এক্ৰিশ্যন ডিস্কত থকা বস্তুবোৰে আৰ-স্ক পাৰ কৰে ইহঁতে সুস্থিৰ কক্ষপথত থাকিব নোৱাৰা হৈ পৰে আৰু কৃষ্ণ গহ্বৰটোৰ ভিতৰলৈ সোমাই পৰে কৃষ্ণ গহ্বৰ এটাই যিমানেই বেগত ঘূৰিব সিমানেই আৰ-স্ক সৰু হ'ব বিজ্ঞানীসকলে আৰ-স্কৰ বিষয়ে অধ্যয়ন কৰি কৃষ্ণ গহ্বৰটোৰ কৌণিক ভৰবেগৰ বিষয়েও জানিব পাৰে এতিয়া আমাৰ মনত এটা প্ৰশ্নৰ উত্থাপন হ'ব পাৰে এই কৃষ্ণ গহ্বৰবোৰে মহাকাশত চিৰদিনৰ বাবে ৰাজত্ব কৰি থাকে নেকি নে ইহঁতৰো এদিন নহয় এদিন মৃত্যু হয় ইয়াৰ উত্তৰটো দিছিল কেম্ব্ৰিজৰ বিজ্ঞানী ষ্টিফেন হকিঙে কৃষ্ণ গহ্বৰৰ অধ্যয়নত নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰা এই বিজ্ঞানীজনে কয় যে এদিন নহয় এদিন কৃষ্ণ গহ্বৰবোৰৰ মৃত্যু হ'বই আৰু ইয়াৰ কাৰণ হ'ল হকিং বিকিৰণ পিছে হকিং বিকিৰণনো কি ইয়াৰ বিষয়ে জনাৰ আগতে আমি মহাকাশত ঘটা কোৱান্টাম ফ্লাকচুৱেশ্যনৰ বিষয়ে জানি ল'ব লাগিব কোৱান্টাম ফ্লাকচুৱেশ্যন পৰিঘটনাৰ ফলত মহাকাশত অনবৰতে এটা কণিকা আৰু এটা প্ৰতিকণিকাৰ সৃষ্টি হয় তাৰে এটাৰ থাকে ধনাত্মক শক্তি আৰু আনটোৰ ঋণাত্মক শক্তি থাকে আৰু যিহেতু ঋণাত্মক শক্তি থকা কোনো বস্তুৱে মহাকাশত বেছি সময় বাছি থাকিব নোৱাৰে ই এটা ধনাত্মক শক্তি থকা বস্তুৰ কাষ চাপি ইয়াৰ লগত সংঘৰ্ষ কৰিব লাগিব আৰু ইহঁত দুটা ধ্বংস হৈ যাব লাগিব আৰু এইদৰে মহাকাশত এটা কণিকা আৰু এটা প্ৰতিকণিকাৰ সৃষ্টি হয় আৰু ইহঁতে দুটাই এটাই আনটোৰ ওচৰলৈ গৈ ধ্বংস হৈ যায় ইয়াকেই কোৱা হয় কোৱান্টাম ফ্লাকচুৱেশ্যন পিছে যেতিয়া এই কোৱান্টাম ফ্লাকচুৱেশ্যন কৃষ্ণ গহ্বৰৰ ওচৰত হয় পৰিস্থিতিবোৰ অলপ পৃথক হয় আমাক যদি কিবা বস্তুৱে টানে তেনেহ'লে আমি তাক বাধা দিব পাৰোঁ ইয়াৰ কাৰণটোনো কি ইয়াৰ কাৰণটো হ'ল আমাৰ শক্তি অৰ্থাৎ ধনাত্মক শক্তি আছে সেইবাবে ধনাত্মক শক্তি থকা কণিকা বা প্ৰতিকণিকাটোৱে কৃষ্ণ গহ্বৰটোৰ ওচৰৰ পৰা আঁতৰি আহিব পাৰিব পিছে ঋণাত্মক শক্তি থকা প্ৰতিকণিকাটোৱে বা কণিকাটোৱে কৃষ্ণ গহ্বৰৰ পৰা আঁতৰি আহিব নোৱাৰি ইয়াৰ লগত সংযোজিত হৈ যায় আৰু যিহেতু ইয়াৰ ঋণাত্মক শক্তি আছিল কৃষ্ণ গহ্বৰটোৰ ভৰ আৰু শক্তি কমেহে ইয়াকেই কোৱা হয় হকিং বিকিৰণ হকিং বিকিৰণৰ ফলত এদিন নহয় এদিন কৃষ্ণ গহ্বৰটো নাইকিয়া হৈ পৰিব আৰু এনেদৰেই কৃষ্ণ গহ্বৰবোৰৰ মৃত্যু হ'ব যি কি নহওক কৃষ্ণ গহ্বৰটো এটা বৰ জটিল বিষয় আৰু ইয়াৰ বিষয়ে মই আৰু কেইটামান ভিডিঅ'ত উল্লেখ কৰিম এই তথ্যচিত্ৰখনত উল্লেখ কৰা বিভিন্ন কথা জয়ন্ত বিষ্ণু নাৰ্লিকাৰ আৰু ষ্টিফেন হকিঙৰ কিতাপৰ পৰা লোৱা হৈছে গতিকে আজিলৈ ইমানেই ধন্যবাদ